ৰগাপুৰত আজি 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক দলীয় কৰ্মীসকলে জনাই উষ্ম আদৰণি। বিৰোধী দল বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে বিশাল মটৰচাইকেল ৰেলীৰে দলৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক নৱনিগড় সীতাৰাম মন্দিৰৰ প্ৰেক্ষাগৃহলৈ আদৰি লৈ যায়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে সোনিয়া গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, প্ৰেমলাল গুঞ্জু জিন্দাবাদ, ভীমানন্দ তাঁতী জিন্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে। ৰগাপুৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ সমিতিয়ে জনোৱা উষ্ম আদৰণি সভাত ৰগাপুৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কাৰ্তিক কুৰ্মী, কংগ্ৰেছ দলৰ গ্ৰাম্য মণ্ডলৰ সম্পাদক সুবীৰ দে, দলৰ ভাষিক নেতা মনজিত ৰয়, পৌৰসভাৰ 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য উৰ্মিলা দত্ত, জ্যেষ্ঠ কংগ্ৰেছী নেতা ডেভিড বাঘৱাৰ, আশুতোষ পাল, দিন দাস, ৰন্তু বসুমতাৰীকে ধৰি আৰু বুথৰ দলীয় কৰ্মীসকল উপস্থিত থাকে। শোণিতপুৰ জিলা সমিতিৰ সভাপতি দাদুল বৰকটকীয়ে কয়, এইবাৰ লোকসভা নিৰ্বাচনত যুঁজ হ'ব দুৰ্নীতি আৰু অনীতিৰ বিৰুদ্ধে। সভাত প্ৰাক্তন বিধায়ক আনন্দ তাঁতী আৰু কাৰ্তিক কুৰ্মীয়ে বিজেপি চৰকাৰখনৰ কাম কাজক লৈ শুদ্ধাৰ সমালোচনা কৰে। ইপিনে উষ্ম আদৰণি অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে। নাগামাৰালৈ আজি আহিছোঁ। ধুনীয়া আদৰণি জনাইছে, আপোনালোকে দেখিছে আৰু ভাল লাগিছে আৰু উৎফুল্লিত হৈছোঁ। কৰ্মীৰ যি উৎসাহ দেখি মই নিজেই উৎফুল্লিত হৈছোঁ আৰু মোক খুব সুন্দৰ ৰেচপন্স কৰিছে। সকলোৱে মোক সহযোগ কৰিছে আৰু আশীৰ্বাদ কৰিছে। নিশ্চয় মই আগুৱাই যাম। দাদা, ইতিমধ্যে আপৰো এজন প্ৰাৰ্থী দিয়া হৈছে আৰু তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ নাই, চাওক, আমাৰ ইণ্ডিয়া এলায়েন্সত কথাবিলাক আমাৰ চলি আছে। কিছুমান জেগাত আমাৰ মিলিছে আৰু এইটো লাষ্টত গৈ আমাৰ মিলি যাব। বস্তু আলোচনা বিলোচনা আমাৰ চলি আছে এইটো লৈ পেলাই। চাওক, বিজেপি শক্তিশালী দল মানে হয়, তেওঁৰ টকা পইচা তেওঁলোকৰ আছে, ধন সম্পত্তি আছে, কিন্তু মই ভাবোঁ যে এইবাৰ 11 নং শোণিতপুৰ মানে লোকসভা সমষ্টিত আমাৰ 16,25,386টা আমাৰ সন্মানীয় ভোটাৰ আছে। মোৰ কাৰণে ভোটাৰে শক্তিশালী আৰু ভোটাৰে নিৰ্ণয় মানে ভূমিকা ল'ব আৰু এবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আপোনাৰ মেইন ইছ্যু কি হ'ব? মেইন ইছ্যু আপুনি দেখিছে এতিয়া যে ইলেক্ট্ৰৰ বণ্ড, এই বণ্ডটোত চাওক আপোনালোকে আজি কি অৱস্থা কৰিছে যে ওলাই গৈছে বস্তুটো। তেওঁলোকে আজি মেডিচিনৰ মানে কোম্পানীৰ পইচা লৈছে, হস্পিটেলৰ পইচা লৈছে, বিভিন্নৰ পইচা লৈছে। আজি মেডিচিনৰ দাম ইমান কিয় বাঢ়িলে? এতিয়া আমি গম পাইছোঁ যে মেডিচিনৰ দাম বঢ়াটো যিটো জীৱন দায়িনী কোৱা হয়। আজি গেছৰ দাম, আজি এটা গেছৰ দাম 10 টকা হ'ল। যে এই যে মেডিচিনৰ দামটো যদি বাঢ়িলে আৰু তেনেকৈ কিমান ঘটনা আজি হৈছে, কিমান টকা তেওঁলোকে আজি ইলেক্ট্ৰিক বণ্ডত মানে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে জমা কৰিছে। এইবোৰতো উদঙাই গ'ল, ওলাই গ'ল। গতিকে এই বহুত ইছ্যু আছে। মূল্যবৃদ্ধি আছে, তেওঁলোকে মূল্যবৃদ্ধি কমাম বুলি কৈছিলে, মূল্যবৃদ্ধি কমালে নে বাৰু? আজি আচ্ছা দিন আহিল নে বাৰু? 2 কোটিকৈ চাকৰি ৰাইজক দিলে নে বাৰু? আজি মানুহৰ আজি 4 জনগোষ্ঠী আদিবাসী কৰি প্ৰায় 6 জনগোষ্ঠী আজি জনজাতিকৰণ দিলে নে বাৰু? এইবিলাক বিভিন্ন সমস্যা আছে। এই সমস্যালৈ ৰাজ্যৰ মাজত আমি যাম আৰু ৰাইজে ইয়াৰ প্ৰত্যক্ষ উত্তৰ এবাৰ দিব। আপুনি কি ভাবে ৰঞ্জিত দত্তৰ লগত কেনেধৰণৰ আপোনাৰ কি ক'লে? বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সৈতে কেনেধৰণৰ আপোনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব? নাই, এনে ব্যক্তিগত ৰঞ্জিতৰ লগত মোৰ ভাল, তেওঁ মোৰ দলৰ নিচিনা মানুহ। কিন্তু কথা তেওঁৰ দল বিজেপি, মোৰ দল কংগ্ৰেছ। আমাৰ কংগ্ৰেছৰ যিটো নীতি, যিটো নিয়ম, আজি বিজেপি অহাৰ পিছৰ পৰা আজি দেশখনক, আজি ৰাজ্যখনক ধ্বংস কৰি পেলাইছে তেওঁলোকে। দুখীয়া দৰিদ্ৰ কৃষক মানুহৰ আজি হানচৰ অৱস্থা হৈছে। গতিকে এই কথাখিনি লৈ পেলাই আমি কংগ্ৰেছ যুদ্ধ কৰিম আৰু কংগ্ৰেছ আগবাঢ়ি যাব, ৰাইজে আমাক সহযোগ কৰিব। চাওক, আজি আপোনালোকে গম পাইছে যে আমাৰ আগন্তুক 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিত আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক আমাৰ বিৰোধী ঐক্য মঞ্চই সম্পূৰ্ণভাৱে সমৰ্থন দিছে। কিন্তু আমাৰ নিৰ্বাচনী যেতিয়া কালিৰ পৰা আমি গৈছোঁ ব্লকবিলাকত, আমি বিভিন্ন মণ্ডলত গৈছোঁ, তেতিয়া আমাৰ কৰ্মীসকলে এটা অভিযোগ দিছে যে বিজেপি কৰ্মীবিলাকে প্ৰচাৰ কৰিছে যে আমাৰ প্ৰাৰ্থীগৰাকী বোলে দুখীয়া, আমাৰ প্ৰাৰ্থীগৰাকীৰ পইচা নাই, তেখেত দুখীয়া, আৰু বিজেপিয়ে সভাই সমিতি এনেধৰণৰ কথা বতৰা কৈছে। গতিকে আজি আমি সঁচাকৈ অতিকৈ দুখ পাইছোঁ যে চাওক, আজি আমাৰ যিগৰাকী নেতা, যিগৰাকী আমি এবাৰ দলীয় প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিছোঁ, তেখেত একেবাৰে জন্মসূত্ৰে চাহ শ্ৰমিক।
তেখেতৰ পিতৃয়ে কাম কৰিছিলে বাগানত আৰু পৰৱৰ্তী পৰ্যায়ত এটা খেতিয়কৰ পৰিয়াল হিচাপে তেখেতে থাকি তেখেতে অতি কষ্ট কৰি নিজে আজি স্বাৱলম্বীভাৱে ব্যৱসায় বাণিজ্য কৰি তেখেত আজি এটা প্ৰতিষ্ঠিত হৈছে সমাজত আৰু তেখেতৰ যিখিনি পুঁজি তেখেতে তৈয়াৰ কৰে সেই পুঁজিখিনি তেখেতে গৰীবক সহায় কৰে। আজি আপোনালোকে খবৰ ল'ব বিহালী অঞ্চলক তেখেতসকলে সকলোৱে গৰীবৰ বন্ধু বুলি কয়। গতিকে আজি যদি নিৰ্বাচনৰ সময়ত এনেধৰণৰ যদি নিকৃষ্ট কথা বতৰাবিলাক আৰম্ভ কৰে আমি সঁচাকৈ দুখ পাইছোঁ আৰু আমি সেইকাৰণে আহ্বান জনাইছোঁ যে বিজেপি কৰ্মীসকলক যে দুখীয়া হিচাপে জন্মগ্ৰহণ কৰাটো সেইটো কাৰো মানে এইটো দুখ নহয়। কাৰণ আজিও আমি সকলোৱে আমি এটা পৰিয়ালত হয়তো জন্মগ্ৰহণ কৰিছোঁ দুখীয়া হিচাপে, কিন্তু এই নিৰ্বাচনটো ধনী আৰু দুখীয়াৰ মাজত নহয়। তেওঁলোকে কি নিৰ্বাচনটো অকল টকা পইচালৈ খেলিব বিচাৰিছে নেকি? এই কথাখিনি এইটো প্ৰতিমান হৈছে যে বিজেপিয়ে টকা পইচা ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু আমি বিচাৰিছোঁ যে আমি এইকাৰণে কৈছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ অনীতিৰ যুদ্ধ হ'ব। আমাৰ প্ৰাৰ্থীগৰাকী যদিও তেখেতসকলৰ নিচিনা ধন নাই, কিন্তু আমাৰ মনোবল আছে আৰু ৰাইজে আমাৰ গাঁঠিৰ ধৰণেৰে আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ গাঁঠিৰ ধৰণেৰে আমাৰ প্ৰাৰ্থীগৰাকীক এবাৰ জয়যুক্ত কৰাব। আমি প্ৰাৰ্থীগৰাকীৰ কথা অৱশ্যে ক'বলৈ বেয়া পাইছিলোঁ, কিন্তু যিহেতু আমি দেখিছোঁ তেখেতসকলে কিছু কথা বতৰা আৰম্ভ কৰিছে। আজি আপোনালোকে সকলোৱে জানে যে ৰঞ্জিত দত্ত ডাঙৰীয়া সকলোৱে জানে যে তেখেতৰ যিখিনি সাম্ৰাজ্য, তেখেতৰ যিটো সাম্ৰাজ্য আপোনালোকে চাব, তেখেতৰ খোৱা বা ঘটা যিবিলাক ধন সেই সকলো অসমৰ ৰাইজে জানে। তেখেতে 4বাৰকৈ MLA আছিলে, পৰৱৰ্তী পৰ্যায়ত তেখেত মিনিষ্টাৰ হ'ল আৰু মিনিষ্টাৰ থকাৰ সময়ত কি কাৰণত তেখেতে বিজেপিৰ মন্ত্ৰিত্ব বা বিজেপি চৰকাৰৰ মন্ত্ৰিত্বৰ পৰা হেৰুৱাবলগীয়া হ'ল সেই কথা কিন্তু অসমৰ ৰাইজে জানে। গতিকে এই কথাবিলাক আজি ৰাইজৰ মাজত আহিছে, এই কথাবিলাক ওলাইছে যে তেখেত থকাৰ অৱস্থাতে তেখেতৰ অফিচত যেনে 40 লাখ টকা ওলাইছিলে গডৰেজৰ ভিতৰত, এই কথাবিলাকৰ ৰাইজে জানে। আজি এইবিলাক কথা বতৰা ৰাইজে আমাকো সুধিছে যে ৰাইজেও এই কথাবিলাক কৈছে, আপোনালোকৰ হয়তো এই কথাবিলাক জানে। গতিকে আমি সেই যিবিলাক কথা ৰাইজে জনা কথাবিলাকেই আজি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ।